সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আৰু এটি ডেইলি ভ্লগলৈ অকণমানি ভিডিঅ' হয় আশা কৰোঁ সকলোৱে মৰম দিব আৰু ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰা দেখিছেনে আজি ব্ৰেকফাষ্টত ৰুটি পুৰি দুইটাও বনাম মানে বাবুয়ে যিটো খাই ভাল পায় তাকে খাব আৰু এইফালে দেখিছে চামুচ কেইখন ইমান মৰম লগা এইটো চাপাতৰ পেকেটত থাকে দেই মই চামুচৰ কাৰণে এইটো চাপাত পেকেট আনো ইমান মৰম লগা চামুচ কেইখন আৰু এইফালে মই ৰুটি কেইখন প্ৰথমতে বনাই আছোঁ ঘি দি বনাম আৰু এয়া ঘি যে দেখিছে ঘৰত বনোৱা ঘি হয় ইমান যে খাবলৈ ভাল লাগে গোন্ধটো খুব ধুনীয়া ঘৰত বনোৱা ঘিৰ হৈ গ'ল ৰুটি আৰু পুৰিও বনালোঁ পুৰি মানে মই এনেকৈ কাটি বনাওঁ কাৰণ বাবুয়ে কি বুলি ভাবে নাজানো বৰ ধুনীয়াকৈ খায় মানে দেখিছে চাহত ভিজাই ভিজাই লগতে ময়ো চাহ লৈ লৈছোঁ গাখীৰ চাহ আৰু ময়ো চাহত ভিজায়ে খাওঁ ভাজি নবনাওঁ আৰু এনেকৈ খাই দিওঁ ভাল লাগে খাই নাজানো কিয় মই চাহত ভিজাই ৰুটি পুৰি খাই খুব ভাল পাওঁ এনেকৈ বাবু মই খালোঁ এয়া তাৰপাছত এতিয়া দুপৰীয়া সাজৰ কাৰণে ৰান্ধিবলৈ আকৌ পাকঘৰত আহিলোঁ হাজবেণ্ডৰ ডিউটি আছে ডিউটি যোৱাৰ আগতে ভালকৈ কিবা এটা আজি ৰান্ধো বুলি ভাবিছোঁ মই ভাবিছোঁ টেঙাপাত আৰু মাছৰ জোল কৰোঁ লগতে আলু এটাও বইল কৰি দিম আলুটো মানে ভাততে দিম মই দেখিছে কুকাৰত একেবাৰে হৈ যাব ইফালে টেঙাপাতখিনিও বাচি আছোঁ টেঙাপাতখিনি বাচোঁতে যোৱাকালি কি হ'ল মোৰ হঠাৎ গাটো মানে বেয়া হ'ল সেইটো কাৰণে মানুহজনে ক'লে টেঙাপাত খাব নালাগে বাবুকো ডক্টৰে মানা কৰিছে টেঙাপাত খুৱাবলৈ সেইটো কাৰণে ৰঙালাও কাটিলোঁ ৰঙালাও কাটি মাছৰ লগত এনেকৈ বনাই দিলোঁ আৰু বেলেগ মই একো নবনালোঁ মোৰ মানে হঠাৎ গাটো বেয়া হৈ গ'ল সেইটো কাৰণে আজি এনেকৈ লৈ লৈছোঁ আমাৰ কাঁহীখনত দেখিছেনে ৰঙালাও আৰু মাছ লগত লৈছোঁ ভোট জলকীয়া নিমখ আজিলৈ আহিছোঁ বাই বাই